Hello friends, welcome to my YouTube channel. আপোনালোকে সকলোৱে গম পায় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গাঁও অঞ্চলত যিবিলাক দৰিদ্ৰ পৰিয়ালৰ লোক তেওঁলোকক চৰকাৰী ঘৰ দিয়া হয় আৰু আপোনাৰ নামত বা আপোনাৰ পৰিয়ালৰ নামত বা আপোনাৰ কোনোবা ৰিলেটিভৰ নামত যদি চৰকাৰী ঘৰ আহিছে তেনেহলে যদি আপোনালোকে গম পোৱা নাই আপোনালোকে যেটো চৰকাৰী এটা ওয়েবসাইট আছে সেইটো ওয়েবসাইটত খুলি পেনি আপোনালোকে যদি তাত চাই তেতিয়াহলে আপোনালোকে গম পাব যে আপোনালোকৰ পৰিয়ালৰ নামত কাৰবাৰ ঘৰ আহিছে নেকি আৰু হেয়া চাবলৈ হলে আপোনালোকে প্ৰথমতে আপোনালোকৰ যেটো Google Chrome টো অন কৰি লব Google Chrome অন কৰাৰ পাছত Google Chrome on কৰাৰ পাছত আপোনালোকে ইয়াত টাইপ কৰিব pmayg.nic.in pmayg.nic.in তাৰ পাছত আপোনালোকে এন্টাৰ মাৰি দিব তাৰপাছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যেটো আপোনাৰ অফিচিয়েল ওয়েবসাইট এটো খুল খাব আৰু আপোনালোকে তাত খুল খোৱাৰ পাছত আপোনালোকে ইয়াত দেখিব পাব যে এটা ওয়েবসাইট খুল খাইছে আৰু ইয়াৰ ইন্টাৰফেসটো আপোনালোকক মই দেখুৱাই দিছো এনেকুৱা ধৰণে হ'ব এটো আপোনাৰ অফিচিয়েল ওয়েবসাইট হয় ইয়াত আপোনাৰ অখুস্তম্ভৰ যেটো অখুস্তম্ভ আপোনালোকে দেখি পাইছে অখুস্তম্ভৰ তলত যেটো লাইন আছে তলৰ লাইনৰ আপোনাৰ দ্বিতীয়তে এটা অপচন আছে আৱাজ সফট বুলি তাত ক্লিক কৰাৰ পাছত আপোনালোকে সেকেন্ডত দেখি পাইছে এটা আপোনাৰ ৰিপোৰ্ট আপোনালোকে ৰিপোৰ্টত ক্লিক কৰিব ঠিক আছে ৰিপোৰ্টত ক্লিক কৰাৰ পাছত এটা পেজ খুল খাব ইয়াত আপোনালোকে কিছুমান টেগলাইন দেখি পাইছে যে ফিজিক্যাল ৰিপোৰ্ট BSF ফাইনান্সিয়াল প্ৰগ্ৰেছ ৰিপোৰ্ট তেনেকে আছে আৰু আপোনালোকে স্ক্ৰল কৰি একেবাৰে তলত অহাৰ পাছত আপোনালোকে দেখি পাব যেটো ত আছে আপোনাৰ সোশিয়াল অডিট ৰিপোৰ্টস সোশিয়াল অডিট ৰিপোৰ্ট ইয়াত এক নম্বৰত আছে আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে ইয়াত ক্লিক কৰাৰ পাছত নতুন এটা পেজ খুল খাব সেই পেজত প্ৰথমতে আপোনালোকে আপোনাৰ যেটো ৰাজ্য হয় আপুনি সিলেক্ট কৰি লব ষ্টেট মোৰ যেটো হয় হেয়া মই সিলেক্ট কৰি লৈছো তাৰ পাছত মই সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট মই ডিস্ট্ৰিক্ট সিলেক্ট কৰিলো তাৰপিছত দ্বিতীয়তে আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো উন্নয়ন খণ্ড তাৰ পাছত আপোনাৰ যেটো গাঁও পঞ্চায়ত হয় আপোনালোকে পঞ্চায়তৰ নামটো ইয়াত সিলেক্ট কৰিব লাগিব মোৰ যেটো পঞ্চায়ত হয় হেয়া মই সিলেক্ট কৰিছো পঞ্চায়তৰ নাম সিলেক্ট কৰাৰ পাছত আপুনি কোনটো বছৰ চাব বিচাৰে সাধাৰণতে এতিয়া 2020 চলি আছে তো আমি 2019-20 চাও আৰু যেহেতু তলত আছে 2020-21 কাম এতিয়া হয়তো মানে স্টাৰ্ট হোৱা নাই গতিকে আপুনি 2019-2020 চাব পাৰে আপনি ইয়াৰটো সিলেক্ট কৰাৰ পাছত আপোনাৰ স্কিমটো সিলেক্ট কৰিব লাগিব যে কোনটো স্কিম হয় তো আমি চৰকাৰী ঘৰ চাব বিচাৰিছো হেতু স্কিম আহে আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ অধীনত আহে গতিকে আমি প্ৰথমৰ যেটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হেতু সিলেক্ট কৰিলো ঠিক আছে ফ্ৰেন্ড ওকে মই ইয়াত ক্যাপচা আহিছে আপোনাৰ 50 - 50 গতিকে 50 পৰা 50 গলে থাকিব 0 তাৰ পাছত মই সাবমিট কৰিলো সাবমিট কৰাৰ পাছত আপোনালোকৰ এই লিষ্টখন খুল খাই যাব গতিকে আমাৰ পঞ্চায়তৰ অধীনত যিবিলাকৰ ঘৰ আহিছে বা কিছুমানৰ কমপ্লিট হৈ গৈছে বা কিছুমানৰ এতিয়া আধৰুৱা হৈছে তেওঁলোকৰ নামবিলাক ইয়াত চাব পাৰে গতিকে আপোনালোকে যেতিয়া ট্ৰাই কৰিব আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ পঞ্চায়তৰ অধীনত বা পৰিয়ালৰ কাৰবাৰ চাব বিচাৰিছে আপোনালোকে চাব পাৰে আমাৰ ইয়াত আছে 73 যেটো 2019-20 যেটো স্কিম হয় তাৰ অধীনত আপোনাৰ 73 জনৰ নাম আহিছে ইয়াৰ ভিতৰত কিছুমানৰ বেছি ভাগৰে কাম ইতিমধ্যে ঘৰ বনাই হৈ গৈছে আৰু কিছুমানৰ আপোনালোকৰ আধৰুৱা হৈ আছে আপোনালোক কিছুমানৰ সেংচন হৈছে কিন্তু তেওঁলোকৰ ইতিমধ্যে ঘৰ কাম আৰম্ভ হোৱা নাই হয়তো কেইদিনমানৰ ভিতৰতে আৰম্ভ হৈ যাব গতিকে এইবিলাক কথা আপোনালোকে গম পাবল হলে আপোনালোকে যিবিলাক ব্যক্তি সাধাৰণতে আপোনাৰ গাঁও পঞ্চায়তৰ লগত জড়িত তেওঁলোকৰ লগত আপোনালোকে কন্টাক্ট কৰক আপোনালোকে অতি সোনকালে গম পাই যাব আৰু কেনেদৰে আৰু যদি আপোনালোকৰ নাম অহা নাই তেনেহলে কি ধৰণে কি কৰিলে আপোনালোকৰ নাম আহিব বা এই চৰকাৰী এই সুবিধা লাভ কৰিব আপোনালোকে
যদি আপোনাৰ নাম অহা নাই তেনেহ'লে আপুনি গাঁও পঞ্চায়তৰ কোনোবা এজন গাঁও পঞ্চায়তৰ লগত জড়িত কোনোবা এজন ব্যক্তিক আপোনালোকে এইটো বিষয়ে পাতিলে মানে তেওঁলোকে ডিটেইলছ জনাব পাৰিব আপোনালোকে দেখি পাইছে বেনিফিচিয়াৰী ফাদাৰ স্প'জ নেম তাৰপিছত আপোনালোকে স্কিম নেম আৰু ফাইনেন্সিয়েল ইয়েৰ আমি ফাইনেন্সিয়েল ইয়েৰ চাইছোঁ 2019 আৰু 20 আৰু স্কিমটো হৈছে PMAYG তাৰপিছত আপোনালোকে চাই BPL নাম্বাৰ ইয়াত মেনশ্যন কৰা নাই তাৰপিছত আমি ইফালে ড্ৰেগ কৰিলে আপুনি ইয়াত দেখিব পাব যে হাউচ ষ্টেটাছ চেংচন নাম্বাৰ চেংচন ডেট চেংচন এমাউণ্ট নং অফ ইনষ্টলমেণ্ট আৰু টোটেল এমাউণ্ট যিটো টোটেল এমাউণ্টটো তেওঁলোকক ৰিলিজ কৰি দিয়া হয় সেইটো এমাউণ্ট ঠিক আছে তাৰপিছত আপোনালোকে প্ৰথমতে দেখি পাইছে হাউচ ষ্টেটাছত চালে মানে আপোনালোকে প্ৰথমতে দেখি পাব যে বিলো ফাউণ্ডেশ্যন লেভেল মানে তেওঁলোকৰ কাম এতিয়া জাষ্ট আৰম্ভ হৈছে বা তেওঁলোকৰ কিছু কাম মানে ঘৰটো সম্পূৰ্ণ হোৱা নাই আধৰুৱা হৈছে বৰ্তমান আৰু তেওঁলোকৰ টোটেল পইচা আহিছে 1,30,000 আৰু যিবিলাকৰ ঘৰ ইতিমধ্যে বনাই আছে তেওঁলোকৰ আপোনাৰ দুটা ইনষ্টলমেণ্ট পাইছে আৰু দুটা ইনষ্টলমেণ্টত তেওঁলোকে টোটেল পইচা পাইছে 81,250 টকা আৰু তেওঁলোকে প্ৰায় 50,000 টকা পাবলৈ বাকী আছে তাৰপিছত আপোনালোকে হাউচ ষ্টেটাছৰ তলফালে আপুনি দেখি পাইছে যে কমপ্লিট বুলি দেখি পাইছে কমপ্লিট বিলাক হৈছে তেওঁলোক যিবিলাকৰ ঘৰ ইতিমধ্যে কমপ্লিট মানে বনাই হৈ গৈছে ইতিমধ্যে ৰং কৰি হৈ গৈছে মই ইয়াৰে ভিতৰত কিছুমানৰ নাম দেখি পাইছোঁ যিবিলাক আমাৰ নিচে ঘৰৰ ওচৰত আৰু ইয়াত কমপ্লিট বুলি দেখুৱাইছে আৰু ফিজিকেলি তেওঁলোকৰ ঘৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে ৰং কৰি হৈ গৈছে গতিকে তেওঁলোকৰ 1,30,000 সম্পূৰ্ণ 3টা ইনষ্টলমেণ্টত তেওঁলোকে 1,30,000 পইচা কমপ্লিট পাই গৈছে গতিকে আমি হাউচ ষ্টেটাছত আমি যদি চাব বিচাৰোঁ আপুনি যদি আপোনাৰ নাম বা পৰিয়ালৰ কোনোবাজনৰ নাম যদি চাব বিচাৰে যে তেওঁৰ নামত আহিছে নেকি তেতিয়াহ'লে আপুনি হাউচ ষ্টেটাছত আপুনি স্ক্ৰল কৰি তলফালে চাব পাৰে এইকেইটা ঠিক আছে এইকেইটা আপুনি দেখি পাইছে হাউচ চেংচন মানে ইয়াত কেইটামান নাম আছে যিবিলাকৰ নাম ইতিমধ্যে চেংচন হৈ গৈছে কিন্তু তেওঁলোকৰ এতিয়া ঘৰ অহা নাই হয়তো কেইদিনমান পাছত তেওঁলোকৰ ঘৰৰ কাম কাজ ষ্টাৰ্ট হ'বহি ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে গম পালে যে আপোনালোকে কাৰোবাৰ নাম যদি ইয়াত চাব বিচাৰে তেতিয়াহ'লে কেনেদৰে চাব পাৰি কি কথা আৰু ইয়াৰ যিটো লিংক হয় সেই লিংকটো মই আপোনাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত ক্লিক কৰি আপোনালোকে ভালদৰে চাব পাৰিব তাৰপাছত আপোনালোকে ইয়াত আপুনি যদি বিচাৰে যে গোটেই ফাইলটো আপুনি ডাউনলোড কৰি থ'ব বিচাৰে মোবাইলত চাবৰ কাৰণে আপুনি PDF ফাইলত আপুনি ডাউনলোড কৰি থ'ব নাইবা যদি আপুনি যদি লেপটপ ইউজ কৰে বা কম্পিউটাৰ ইউজ কৰে তেতিয়াহ'লে আপুনি ডাউনলোড এক্সেল বুলি এটা অপশ্যন আছে আপুনি ডাউনলোড এক্সেল বুলি আপুনি ক্লিক কৰিলে আপুনি ডাউনলোড কৰি থ'ব পাৰে তো ঠিক আছে ফ্ৰেণ্ডছ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনাৰ নামত যদি চৰকাৰী ঘৰ এটা আহিছে তেতিয়াহ'লে কেনেদৰে গম পাব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আপুনি ভালদৰে গম পালে আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' টেক ভিডিঅ' আনবক্সিং ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো দবাই ন'টিফিকেশ্যনবিলাক অল কৰি থওক থেংক ইউ